কমি মাদ্ৰাজাত শিক্ষা গ্ৰহণ কৰি থকা সমূহ আমাৰ ছাত্ৰসকললৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেওঁলোকে ইয়াতে আমাৰ আনুষ্ঠানিক শিক্ষাৰ লগতে ধৰ্মীয় শিক্ষাও শিকিব পাইছে। লগতে ইয়াত জড়িত সংশ্লিষ্ট আমাৰ যিসকল লোকে নিজৰ ব্যক্তিগত পুঁজিৰে সহযোগ কৰি এইটো চলাই আছে তেওঁলোককো আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। চৰকাৰৰ পলিচি, চৰকাৰৰ প্ৰগ্ৰেম এটা বেলেগ পাৰ্ট আৰু এইটো এটা বেলেগ পাৰ্ট। দেখিছে ইয়াত তেনেকুৱা ধৰণৰ কোনো বিশেষ নাই। তেওঁলোকে নিজাকে তেওঁলোকৰ নিজৰ পকেটৰ পৰাই সহায় কৰি এইটো কৰিছে। গতিকে এই ধৰণৰ এটা কণ্ট্ৰিবিউশ্যন, সামাজিক কণ্ট্ৰিবিউশ্যন দিয়াসকলক আমি সদায় ধন্যবাদ জনাইছোঁ। বাকী সমাজৰ এইটোৰ পৰা শিক্ষা ল'ব লাগে, আমি এইটো বিচাৰোঁ। আৰু আমি আশা কৰোঁ যে অকল অসমত নহয়, সমগ্ৰ ভাৰতবৰ্ষত আমি ৰাজনীতি কেৱল ধৰ্মৰ নামত হ'ব নালাগে। ৰাজনীতি হ'ব লাগে আমাৰ দেশৰ আন্তৰিক যিবিলাক সমস্যা আছে, খাদ্য বস্তু বাসস্থানৰ পৰা নিজৰ শক্তিশালী কৰাৰ পৰা এই ধৰণৰ বিষয়বিলাক হ'ব লাগে। গতিকে আশা কৰোঁ যে আমি কোকৰাঝাৰ সমষ্টি হিচাপে, সমষ্টি MP হিচাপে আমাৰ কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ যিটো ভাতৃত্ববোধ, যিটো মিলা প্ৰীতি বুজাবুজি, এইটো যাতে সদায় চিৰদিনে থাকে, ইয়াক যাতে আৰু অধিক সুদৃঢ় কৰিব পাৰোঁ, সেইটো আমি সকলোৱে আন্তৰিক প্ৰচেষ্টাৰে সেইটো আগবঢ়াই লৈ যাওঁ। নিশ্চিতভাৱে যে সমাজে নিজৰ কণ্ট্ৰিবিউশ্যনৰ পৰা এছাম ষ্টুডেণ্টক তেওঁলোকে নিজৰ ফালৰ পৰা যিখিনি শিক্ষা দিছে বা ইয়াত যি ধৰণে তেওঁলোকে প্ৰতি বছৰে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতে, আমি আগতেও আহিছিলোঁ, আজিও আহিছোঁ। আহি থকা দিনলৈ নিশ্চয় আমি তেখেতসকলক যিখিনি সহায় সহযোগিতা বা যিখিনি আমাৰ অংশগ্ৰহণ নিশ্চিতভাৱে থাকিব। ইয়াত কোনো বেলেগ কথা নাই। মই কৈছোঁৱেই যে কোকৰাঝাৰ সমষ্টিবাসী হিচাপে, সমষ্টিৰ এজন MP হিচাপে আমি গৌৰৱান্বিত যে আমি ইয়াত কমচে কম 2012 বা 2014 পিছৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিলৈ আমি সকলোৱে আচলতে সুখী। আহি থকা দিনত এনেকুৱা ধৰণৰ পৰিস্থিতি বিৰাজ কৰক আৰু ক'ত কি কৰে সেইটো বেলেগ কথা, কিন্তু আমাৰ ইয়াত কোকৰাঝাৰত যাতে আমি প্ৰথমতে আমি নিজৰ সমষ্টিত আমি যাতে সকলোৱে একত্ৰিতভাৱে ভাতৃ বন্ধু হিচাপে আমি যাতে থাকিব পাৰোঁ, আগবাঢ়িব পাৰোঁ, সেইটো প্ৰচেষ্টা লওঁ। আৰু এই ধৰণৰ যিটো প্ৰক্ৰিয়া বাহিৰতো এই ধৰণে আমি আগবাঢ়ি যাম, এইটো আমি আশা কৰোঁ।